হে বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ জাননী। আৰু কি জাননী লৈ আহিছোঁ সেই বিষয়ে আপোনালোকে জানিবলৈ প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। যিসকল ছাত্ৰ ছাত্ৰীয়ে আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে দিয়া কোৰ্স তথা ডিপ্লোমা ইন ফাৰ্মেচী এণ্ড বেচেলৰ অফ ফাৰ্মেচীৰ কাৰণে আবেদন কৰিছিল, অৰ্থাৎ D.Pharm এণ্ড B.Pharমৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল সেইসকল ছাত্ৰ ছাত্ৰীলৈ এটা বেড নিউজ। আৰু হেয়া হৈছে আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে এই কোৰ্স দুটাৰ কাৰণে কাউন্সেলিং ডেট ইতিমধ্যে কেনসেল কৰিছেহি। কাৰণ ডিপ্লোমা ইন ফাৰ্মেচী এণ্ড বেচেলৰ অফ ফাৰ্মেচী অৰ্থাৎ D.Pharm আৰু B.Pharমৰ কাৰণে আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে যিবিলাক ৰিজিয়নেল ইনষ্টিটিউট সিলেকশ্যন কৰিছিল সেই ইনষ্টিটিউটসমূহত D.Pharm আৰু B.Pharমৰ কাৰণে সিট এভেইলেবল নাই। গতিকে আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে অৱশেষত ডিপ্লোমা ইন ফাৰ্মেচী এণ্ড বেচেলৰ অফ ফাৰ্মেচী অৰ্থাৎ D.Pharm আৰু B.Pharমৰ কাৰণে কাউন্সেলিং কেনসেল কৰিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কোৰ্স দুটাৰ কাৰণে বহু অপেক্ষাত আছিল যদিও আজি এই ঘোষণা আহিল আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ পৰা। গতিকে এই বছৰ আৰু D.Pharm আৰু B.Pharমৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক নলয় আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আসাম মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডে দিয়া আন কিছুমান কোৰ্সৰ কাৰণে আবেদন কৰিছিল, অৰ্থাৎ কাউন্সেলিংও হৈ গৈছে, সেইসকল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই অনতি পলমে এটা সুখবৰ লৈ আহি আছোঁ। হেয়া হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কাউন্সেলিংত উপস্থিত হৈছিল, কাউন্সেলিংত আহিছিল আৰু সেই কাউন্সেলিংত অহা কোৰ্স কেইটাৰ কাৰণে কোনকেইটা কোৰ্সৰ কাৰণে কিমানটা সিট আছে সেই বিষয়ে আপোনালোকে জানিব পাৰিব মোৰ অন্তিম ভিডিঅ'ৰ পৰা। গতিকে বন্ধুসকল, যিজন ব্যক্তি আজি মোৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেখেতক মই এটা ৰিকুৱেষ্ট কৰিম, আপোনালোকে প্ৰথমতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনটো অন কৰি থৈ দিয়ক, যাতে মই আপলোড কৰা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অনতি পলমে পাই যায়। আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক, লাইক কৰক আৰু কমেণ্ট কৰক।